নমস্কাৰ আৰাধনা ৰাকিট চেনেললৈ আপোনালোক সকলোকে পুনৰ আদৰণি জনাইছো। আজি সৰস্বতী পূজা, সেই উপলক্ষে অকমান পায়স বনাইছো আৰু লগতে ৰসগোল্লা বনাম। আজি আপোনালোকক দেখুৱাম। এয়া পায়স বনাবলৈ গাখীৰ গৰম কৰি ললো, প্ৰায় 3 লিটাৰ মান লৈছো গাখীৰ। আৰু এতিয়া গাখীৰখিনি গৰম হ'ল, উতলিলে ইয়াতে চাউল দিবলৈ লৈছো। মই জহা চাউল লৈছো 150 গ্ৰাম মান। এয়া চাউল ইয়াত দি দিছো। এতিয়া চাউলখিনি সিজিলে এতিয়া চেনি দিম। তাৰ আগতে এয়া কাজু ভঙা অলপ ইয়াত দি দিছো। লগতে এতিয়া চেনিখিনি দি দিম। চাউলখিনি সিজি আহিছে। ইয়াত 250 গ্ৰাম 300 গ্ৰাম মান চেনি ইয়াত দিছো। পায়সখিনি জোখত হৈ গৈছে। ইয়াতে ফ্লেভাৰটোৰ কাৰণে অলপ ইলাচি গুড়ি দি দিছো। লগতে অলপ ভাল ঘিউ ইয়াত দি দিছো, তেতিয়া ফ্লেভাৰটো ভাল আহিব। ইয়াতে 2 চামুচ মান ভাল ঘিউ দি দিছো, তেতিয়া গোন্ধটো আৰু ভাল আহিব। এয়া পায়সখিনি জোখত হৈ গৈছে আৰু ঠাণ্ডা হ'লে আৰু অলপ টান হৈ যাব। সেইকাৰণে অলপ গৰু গাখীৰ ইয়াত নমোৱাৰ আগে আগে ঢালি দিছো। এইখিনি এতিয়া নমাই দিম গেছৰ পৰা। এয়া এতিয়া ৰসগোল্লা বনাবলৈ লৈছো। এইখিনি গাখীৰ লৈছো, এইটো চচপেনত 1.5 লিটাৰ, আৰু এইখিনি অলপ উতলাই লৈছো। গাখীৰখিনি উতলিলে এতিয়া চানাখিনি উলিয়াই ল'বলৈ ইয়াত এতিয়া অকণমান নেমু ৰস দিম। আপোনালোকে ভিনেগাৰো দি ল'ব পাৰে। ইয়াত নেমু ৰস দি দিছোঁ চানাখিনি হ'বৰ কাৰণে। এইখন চামুচেৰে 3 চামুচ নেমু ৰস ইয়াত দি দিলোঁ। এয়া চানাখিনি ফালি ল'লোঁ ইয়াত। আৰু এতিয়া অকণমান ঠাণ্ডা হ'লে এখন চালনীত এইখিনি চেকি ল'ম। চানাখিনি আধাখিনি পানী পেলাই দিলোঁ, গৰম পানীখিনি উতলাখিনি। আৰু এতিয়া ইয়াতে আৰু অলপ ঠাণ্ডা পানী দি ঠাণ্ডা কৰি ল'ম। তাৰপৰা চালনীত চেকি দিম। এতিয়া এখন চালনীত এয়া চেকি দিছোঁ। আপোনালোকে এখন পাতল কাপোৰতো এৰে চেকি ল'ব পাৰে। মই চালনী ব্যৱহাৰ কৰিছোঁ। এতিয়া চানাখিনি ইয়াত ভালছে চেপি পানীখিনি অকণো নোহোৱাকৈ কৰি ল'ম। এইখিনি চালনীত চেকি ল'লোঁ। এতিয়া হাতেৰেও অকণমান এইদৰে পানীখিনি কাটি দিছোঁ। চানাখিনি পানীৰ পৰা পূৰা টুকি লোৱা হৈছে। এতিয়া এইখিনি ভালছে অলপ দেৰি মাৰি ল'ব লাগিব। হাত ধুই লৈছোঁ এয়া। এতিয়া এইখিনি অলপ সময় মাৰি ল'ম। ইয়াতে সৰু চামুচেৰে 1 চামুচ কৰ্ণফ্ল'ৰ দি দিছোঁ। এতিয়া ভালকৈ অলপ দেৰি মাৰি ল'ম। এইটো জোখত বনাই লৈছোঁ বইল কৰি। এইখিনি ভালকৈ 10 মিনিটমান সময় মাৰি ল'লোঁ। এতিয়া এইদৰে ইমানটো চাইজৰ এটাইখিনি বল বনাই ল'ম। এইটো এটা বনালোঁ। এতিয়া ৰসগোল্লাখিনি বনাবলৈ এইটো বাতিৰে এবাতি চেনি লৈছোঁ। এইখিনি ইয়াত লৈ লৈছোঁ। আৰু ইয়াত এইটো বাতিৰে 4 বাতি পানী দিম। এবাতি দিলোঁ আৰু এইটো বাতিৰে 3 বাতি দিম। এইখিনি এতিয়া ৰস বনাই ল'ম। গেছটো জ্বলাই দিছোঁ। চেনিখিনি ৰসখিনি বনাই ল'ম। এতিয়া ইয়াতে ফ্লেভাৰটোৰ কাৰণে ইলাচি কেইটামান দি দিছোঁ। পানীখিনি ৰসখিনি উতলিছে। এতিয়া ৰসগোল্লা যিবোৰ বল বনাই থৈছিলোঁ সেইখিনি ইয়াত দি দিছোঁ। আৰু এতিয়া হাই ফ্লেমত 5 মিনিটমানৰ কাৰণে দি দিম। এয়া হাই ফ্লেমত 5 মিনিটৰ কাৰণে ৰাখিলোঁ। এতিয়া অলপ ল' ফ্লেমলৈ লৈ আহিছোঁ। এতিয়া 10 মিনিটমান সময় এদে থৈ দিম। এয়া ৰসগোল্লা বনাই হৈ গ'ল। প্ৰথমতে হাই ফ্লেমত দি তাৰপৰা ল' ফ্লেমলৈ আনিলোঁ। আকৌ অলপ মিডিয়াম হাই ফ্লেমত থ'লোঁ। একদম জোখত হৈ গৈছে। বহুত ভালকৈ ফুলিছে এইখিনি। এতিয়া গেছটো অফ কৰি দিম আৰু অলপ দেৰি ফ্ৰিজত, অলপ পাছত ঠাণ্ডা হ'লে ফ্ৰিজত এইদৰে ৰসৰ সৈতে ভৰাই থ'ম। ৰসগোল্লা বনাই হৈ গ'ল। এটা চিচাৰ বলত এয়া উলিয়াই দিছোঁ।
বহুতেই কোমল হৈছে এয়া ৰসগোল্লা বনাই হৈ গ'ল ৰসগোল্লাটো অলপ উতলাওঁতে আৰু মন কৰিব লাগে আৰু মাৰোতে মন কৰিব লাগে তেতিয়া ৰসগোল্লাবোৰ কোমল হয় আৰু ফুলে আজি আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে ৰেচিপি জনাব ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ পাইছে আৰাধনা বৰা কিটচেনৰ ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ আহোঁ নমস্কাৰ